নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালনে? বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মেলেৰিয়া জ্বৰৰ পৰা ৰক্ষা পাবলৈ লাৰিয়াগৈ ইনজেকশ্যন ভাইল। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণৰূপে চাব। মই আজি আপোনালোকক মেলেৰিয়া জ্বৰৰ সমাধানৰ বিষয়ে আলোচনা কৰিম। তো বন্ধুসকল, লাৰিয়াগৈ ইনজেকশ্যন ভাইল অকল মেলেৰিয়া জ্বৰৰ কামত ব্যৱহাৰ কৰা হয়। লাৰিয়াগৈ ইনজেকশ্যন ইয়াত থকা কণ্টেণ্টটো হ'ল ক্লৰকুইন ফছফেট ইনজেকশ্যন। তো বন্ধুসকল, ইয়াতে ক্লৰকুইন ফছফেট 64.5 mg আছে আৰু ক্লৰকুইন বেঞ্জাইল এলকহল IP আছে 2% 40 mg আছে। তো বন্ধুসকল, যিসকল মানুহৰ জ্বৰ উঠিলে অতিৰিক্ত ঠাণ্ডা লাগে, জ্বৰৰ লগতে গোটেই শৰীৰ কঁপিবলৈ আৰম্ভ কৰে, ফলত শৰীৰ ঠাণ্ডা হৈ পৰে, এনেকুৱা ধৰণৰ লক্ষণসমূহ সাধাৰণতে মেলেৰিয়া বুলি ক'ব পাৰি। তো বন্ধুসকল, যদিও এনেকুৱা লক্ষণসমূহ দেখা যায়, তথাপি ইয়াক আমি সাধাৰণতে মেলেৰিয়া আছে নে নাই সঠিককৈ ক'ব নোৱাৰোঁ। কাৰণ যদি মেলেৰিয়া টেষ্ট কাৰ্ড বা মেলেৰিয়া টেষ্ট কাৰ্ডৰ দ্বাৰা ব্লাড টেষ্ট কৰি ৰিজাল্ট পজিটিভ ওলায় নাইবা ৰিজাল্টটো পজিটিভ হয়, তেতিয়াহে আমি মেলেৰিয়া বুলি ধৰি লওঁ। তো বন্ধুসকল, আপোনালোকে এই ইনজেকশ্যনটো দিয়াৰ আগতে ডক্টৰৰ পৰামৰ্শ ল'ব। ডক্টৰৰ পৰামৰ্শ নোহোৱাকৈ আপোনালোকে ইনজেকশ্যনটো ব্যৱহাৰ নকৰিব। বন্ধুসকল, যদি কোনো ল'ৰা ছোৱালী 6ৰ পৰা 12 বছৰলৈকে এনেধৰণৰ মেলেৰিয়া জ্বৰ হয়, তেন্তে আপোনালোকে 2 ml কৈ মুঠ 3 দিন ইনজেকশ্যনটো দি দিব। আনহাতে 18 বছৰৰ পৰা যিবিলাক এডাল আছে সেইসকলৰ কাৰণে 3 ml কৈ মুঠ 4 দিন ইনজেকশ্যন দিব লাগিব। 4 দিন মুঠ 3 ml কৈ 4 দিন দিব লাগিব। যদি কাৰোবাৰ অতিৰিক্ত জ্বৰ হৈছে, বহুতো মেডিচিন খুৱাইছে, আপোনালোকে ইনজেকশ্যনো লৈছে, কিন্তু এতিয়ালৈকে ভাল হোৱা নাই, আপোনালোকে এবাৰ এই লাৰিয়াগৈ ইনজেকশ্যনটো দি চাওক, নিশ্চয় এই সমস্যাৰ পৰা আৰাম পাব। তো বন্ধুসকল, এয়া মই লাৰিয়াগৈ ফাইলটো মই খুলি দেখুৱাই আছোঁ। এয়া স্ক্ৰীনত লাৰিয়াগৈ ইনজেকশ্যন। তো বন্ধুসকল, লাৰিয়াগৈ ইনজেকশ্যনৰ কোম্পানীটোৰ নাম হ'ল ইপকা লেবৰেটৰিজ লিমিটেড। আপোনালোকে লাৰিয়াগৈ ফাইল কিনাৰ আগতে ইয়াতে MFG ডেট আৰু এক্সপায়াৰ ডেটটো চাই ল'ব। ইয়াতে MFG ডেট মে 2020 আৰু এক্সপায়াৰ ডেট আছে এপ্ৰিল 2023। এইটো আপোনালোকে ভালদৰে লক্ষ্য কৰিব। বন্ধুসকল, ইয়াৰ মূল্য অতি কম, 32 টকা 64 পইচা। অতি কম মূল্যত আপোনালোকে যিকোনো মেডিকেল ষ্ট'ৰত পাই যাব। তো বন্ধুসকল, আজি ভিডিঅ'টো ইমান আছিল, বেছি দীঘলীয়া নকৰোঁ। যদি আপোনালোকৰ কিবা জানিবলগীয়া আছে, আপোনালোকে তলৰ কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো কেনেকৈ লাগিছে অনুগ্ৰহ কৰি জনাব। ধন্যবাদ।